ট্ৰেক্টৰেৰে মৰা নামাৰে হয়নে আজিকালি গাঁৱতো গৰু ছাগলী নোহোৱা হ'ল এইবাৰ দেখিলোঁ গাঁৱতো কোনোবাই গৰু নাপায় ট্ৰেক্টৰ এখন নৈৰ পাৰলৈ লৈ গৈছে ধাধা 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 ধাধকে আৰু শ্যাম্পু দি ট্ৰেক্টৰখন ধুৱাইছে আৰু ট্ৰেক্টৰক ধুৱাই ট্ৰেক্টৰকতো আৰু লাও খা বেঙেনা খা ক'লে নহ'ব ট্ৰেক্টৰক কি কৈছে জানেনে ডিজেল খা মবিল খা মাহে মাহে বেংকৰ লোন মাৰি যা তাৰমানে সেইখন বেংকৰ লোন দিয়া হৈছে হয়নে পৰিৱৰ্তন এনেকুৱা হৈ গ'ল যে আগত আমি দেখিলোঁ ধনী ঘৰৰ মানুহে ভাল কাপোৰ পিন্ধে হয়নে দুখীয়া ঘৰৰ মানুহে ফটা চিটা কাপোৰ পিন্ধে কিন্তু আজিকালি পৰিৱৰ্তন হৈ গ'ল আজিকালি দুখীয়া ঘৰৰ মানুহে ভাল কাপোৰ পিন্ধে আৰু ধনী ঘৰৰ মানুহে ফটা চিটা কাপোৰ পিন্ধে হয়নে আজিকালি চাবচোন ধনী ঘৰৰ ল'ৰাবিলাকৰ লং পেণ্টবিলাকৰ আঁঠু ফাটা হয়নে আৰু ছোৱালীবিলাকো কম নহয় ছোৱালীবিলাকৰ বাহু ফালা আজিকালি ছোৱালীবিলাকৰ ফ্ৰকবিলাক চাবচোন এইপিনে কিন্তু ফালা কিন্তু ডক্টৰবিলাকৰ ভাল হৈছে আগতে ডক্টৰে হাত কুচাই কুচাই বেজি দিব নোৱাৰে আজিকালি ভাল এই হাতখন দেখিলে ঠাচকে মাৰি দিলে হয়নে কিন্তু একে ল'ৰাই ভৰি কাটিছে ছোৱালী বাহু কাটিছে আইদেউ বাইদেউসকলে এনেকৈ থাকিবনে আইদেউ বাইদেউসকলকো চাব আজিকালি আইদেউ বাইদেউসকলৰ ব্লাউজটোৰ পিঠি ফাটা হয়নে পিছফালে এটা মস্ত গোল আৰু দুদিন পিছত কৈছো মা কচম কোনে ক'ত যে ফটাই ল'ব ভগৱান মই অনুৰোধ জনাইছো আপোনালোকৰ য'ত যি ফাটাইছে আৰু নফটাব হয়নে বেছি নকওঁ আপোনালোকৰ মাজলৈ আহি খুব ভাল লাগিল ইমান সুন্দৰকৈ ইমান কষ্টকৈ আপোনালোকে এই নৃত্য পৰিৱেশন কৰিলে আপোনালোকক বহুত বহুত ধন্যবাদ আৰু ঋষি হাজৰিকাৰ হৈ মই আপোনালোকৰ কাছে এটা জোৰদাৰ হাততালি দিয়ক একদম জোৰদাৰ হাততালি যাতে ঋষিয়ে আৰু আপোনালোকৰ ওচৰত ভাল কাম কৰি যাব পাৰে ধন্যবাদ